নমস্কাৰ, মই মুন্মি গগৈ ঢকুৱাখানাৰ পৰা কানেক্ট হৈ আছোঁ। আজি এছটিপি অনুষ্ঠানত মই আপোনালোকক এটা ভিডিঅ'ৰ জৰিয়তে মোৰ প্ৰেজেণ্টেশ্যনটো আগবঢ়াই দিব বিচাৰিছোঁ। যদি ক'ৰবাত ভুল হয় আপোনালোকে ক্ষমা কৰিব। এতিয়া আহোঁ ব্যৱসায়টোৰ সম্পৰ্কে। ব্যৱসায়টোৰ সম্বন্ধ হ'ল প্ৰত্যক্ষ বিক্ৰী, ই-কমাৰ্চ, নিৰ্দেশিত এণ্টাৰপ্ৰেনাৰশ্বিপ। এমইত প্ৰত্যক্ষ বিক্ৰীৰ সুবিধা আছে। প্ৰত্যক্ষ বিক্ৰী বুলি ক'লে আমি ডাইৰেক্ট কোম্পানীৰ পৰা যিটো পাওঁ, যে আমি কাষ্টমাৰ হিচাপে ডাইৰেক্ট কোম্পানীৰ পৰা পাব পাৰোঁ, সেইটো হ'ল প্ৰত্যক্ষ বিক্ৰী। প্ৰডাক্টসমূহ আমি ডাইৰেক্ট পাওঁ। বাকী ট্ৰেডিশ্যনেল মাৰ্কেটত সেইটো নহয়, তাত থাকে হ'লচেলাৰ, ৰিটেইলাৰ, এডভাৰটাইজমেণ্ট, এই মিডলমেনখিনি থাকে। আৰু আমাৰ ইয়াত কোনো ধৰণৰ মিডলমেন নাই, আমি ডাইৰেক্ট কোম্পানীৰ পৰা প্ৰত্যক্ষভাৱে প্ৰডাক্টটো পাব পাৰোঁ। 2 নম্বৰত আহিল ই-কমাৰ্চ। ই-কমাৰ্চৰ সম্পৰ্কে সকলোৱে জানে, কাৰণ আজি বৰ্তমানৰ যুগত এণ্ড্ৰইড মোবাইল আহিল। আমি আগতে ফিজিকেল মিট কৰোঁ, এই ফিজিকেল মিটবিলাক নাইকিয়া হ'ল। ই-কমাৰ্চৰ জৰিয়তে আমি যিকোনো সামগ্ৰী অৰ্ডাৰ কৰিব পাৰোঁ এপছৰ জৰিয়তে। ঠিক তেনেদৰে আমাৰ এমই এপছ আছে, বা ৱেবছাইটত গৈ আমি আমাৰ প্ৰয়োজনীয় প্ৰডাক্টসমূহ অৰ্ডাৰ কৰিব পাৰোঁ, আৰু এই সুবিধাসমূহ আমাৰ এমইত সম্পূৰ্ণভাৱে উপলব্ধ আছে। 3 নম্বৰত আহিল নিৰ্দেশিত এণ্টাৰপ্ৰেনিয়ৰশ্বিপ। এণ্টাৰপ্ৰেনিয়ৰশ্বিপ হ'ল আমি BWWৰ জৰিয়তে, অৰ্থাৎ বিট ৱৰ্ল্ড ৱাইডৰ জৰিয়তে আমি যিখিনি শিক্ষা লাভ কৰি আছোঁ, আমাৰ সেইখিনিৰ জৰিয়তে আমি এমইত উপকৃত হ'ব পাৰোঁ। আৰু বহলভাৱে ইয়াক জানিবলৈ হ'লে আপোনালোকৰ মেণ্টৰৰ লগত যোগাযোগ কৰি ল'ব। এতিয়া আমি আহোঁ যে আমি কিয় এই ব্যৱসায় কৰিম, আমি কিহৰ কাৰণে কৰিম, আমাক কি লাগিব, এই সকলোখিনি আমি এই এমইৰ বিজনেছৰ জৰিয়তে পাব পাৰোঁ। গতিকে আহক, 1 নম্বৰত আহিল উচ্চমানৰ সামগ্ৰী। আমি কিয় এই ব্যৱসায় কৰিম, আমি ইয়ালৈ কিয় আহিছোঁ আৰু আমি কিয় কৰিছোঁ, আমি সকলোৱে এটা কিয় লৈ আহিছোঁ। কাৰণ আমি এটা ভাল জীৱন পাৰ কৰিবৰ কাৰণে আহিছোঁ, এটা সুস্বাস্থ্যৱান জীৱন কটাব বিচাৰিছোঁ। আমাৰ টকা পইচাৰ উপৰিও আমাক স্বাস্থ্যটো প্ৰথম লাগে, স্বাস্থ্যই পৰম ধৰ্ম। গতিকে আমি উচ্চমান বিশিষ্ট সামগ্ৰী ইয়াত পাবৰ কাৰণে বা আমি ইউজ কৰিবৰ কাৰণে আহিছোঁ। লগতে আমি এটা সুন্দৰ জীৱন পাৰ কৰিবলৈ আমি এমই ব্যৱসায়টোৰ লগত জড়িত হৈছোঁ। ইয়াত হ'ল উচ্চমানৰ সামগ্ৰী হ'ল এইবোৰ, আমি যোনবোৰ প্ৰডাক্ট বৰ্তমান আমি ডে বাই ডে ইউজ কৰি আছোঁ, আমি ইউজ কৰা প্ৰতিটো প্ৰডাক্টেই উচ্চমান বিশিষ্ট, আৰু কোনো ধৰণৰ কেমিকেল নাই, ইয়াত কোনো ধৰণৰ পেষ্টিচাইডছ ইউজ নকৰে। আমি ভাল বস্তু এটা খাবৰ কাৰণে আমি এই এমই ব্যৱসায়লৈ আহিছোঁ। 2 নম্বৰত হ'ল প্ৰমাণিত উপাৰ্জন পদ্ধতি। ইয়াত কিমান টকা পায়, কোনে কিমান কাম কৰিছে, সেই ওপৰত ভিত্তি কৰি কিমান উপাৰ্জন কৰিব পাৰে, সেই সকলো পদ্ধতি ইয়াত আমি প্ৰমাণ কৰি দেখুৱাব পৰা সুবিধা আছে। 3 নম্বৰত আহিলে উচ্চমানৰ সুযোগ। এমইত উচ্চমানৰ উপাৰ্জনৰ সুযোগ আছে, কাৰণ আপুনি যিমান কাম কৰিব সিমান উচ্চ উপাৰ্জন কৰিব পাৰিব। সেয়ে ইয়াত সকলো ধৰণৰ সুবিধাও আছে। 4 নম্বৰত আহিলে সকলোৰে সমান সুবিধা। আপুনি মই একেখিনি সুবিধাই পাম। ছিষ্টেমত যেনেদৰে আছে আমি সকলোৱে একেই সুবিধাই লাভ কৰিম। কোনোবাই ডায়মণ্ড হৈছে, ডায়মণ্ডে যিখিনি সুবিধা পাব, মই গৈ যেতিয়া ডায়মণ্ড পাম তেওঁ সেই একেখিনি সুবিধাই পাব। কাৰণ কোনোবাই আগত আহি মেট্ৰিক পাছ কৰি কলেজ পঢ়িছে, মই পিছত আহি মেট্ৰিক পাছ কৰি কলেজ আহিলে যে সেইখিনি সুবিধা নাপাম, সেই ছিষ্টেম আমাৰ এমইত নাই, কাৰণ সকলোৱে ইকুৱেল সুবিধা আছে। 5 নম্বৰত আহিলে ফ্লেক্সিবিলিটি হ'ল নমনীয়তা। নমনীয়তা মানে হ'ল সহজলভ্য, সকলোৰে বাবে ফ্লেক্সিবিলিটি। 6 নম্বৰত আহিল লিগেচি বিজনেছ। এমইটো হ'ল লিগেচি বিজনেছ, কাৰণ মই যদি আজি ডায়মণ্ডত থাকোঁ, ইনকেছ মোৰ যদি কিবা হৈ যায়, তেনেহ'লে মোৰ সতি সন্ততিয়ে মই যিটো ৰেংকত আছোঁ, মই যোনখিনি ইনকাম কৰি আছিলোঁ, সেই একেখিনি ইনকামৰ পৰাই মোৰ উত্তৰপুৰুষে লাভ কৰিব পাৰিব। কাৰণ এইটো এটা লিগেচি বিজনেছ হয়, 3 জেনেৰেশ্যনলৈকে ইনকাম পোৱাৰ ইয়াত সুবিধা আছে। সেইকাৰণে মোৰ ভাল লাগিছে। নম্বৰত আহিলে ব্যক্তিত্বৰ বিকাশ, পাৰ্চনেল ডেভেলপমেণ্টটো আপুনি ইয়াত ইমান সুন্দৰকৈ ডেভেলপ কৰিব পাৰিব নিজক, যে এই বিজনেছৰ জৰিয়তে আপুনি আপোনাৰ ব্যক্তিত্বক সম্পূৰ্ণকৈ বিকাশ লাভ কৰিবলৈ এখন মঞ্চ পাব। কাৰণ আপোনাৰ পৰিচয় দাঙি ধৰিব পৰা এখন বিশাল মঞ্চ এমই বিজনেছত আছে। কাৰণ জবত আপুনি সেই মঞ্চখন নাপাবও পাৰে। ইয়াত
স্কিল ডেভেলপ হ'ব আপোনাৰ মানুহৰ লগত কথা ক'ব কেনেকৈ কথা ক'ব লাগিব সেইখিনি জানিব আগতে যদি ভয় ভাৱ আছিলে সেইখিনি নাইকিয়া হ'ব নিজক ডেভেলপ কৰিব পাৰিব সম্পূৰ্ণভাৱে গতিকে আহক বিজনেছটো ভালকৈ কৰোঁ 8 নম্বৰত আহিলে কৃতিত্বৰ স্বীকৃতি হ'ল এনে বস্তু আমি যিখিনি আমি ডেভেলপ কৰিলোঁ সেইখিনি আমাক এমৱে স্বীকৃতি দিব কাৰণ ডাঙৰ আমাৰ ফিজিক্যাল মিট থাকিব তাত আমি সুন্দৰভাৱে আমাৰ নিজৰ মনৰ যি ইচ্ছা আকাংক্ষা ড্ৰিমছ এইবিলাক আমি ক'বলৈ সুবিধা পাম এখন ধুনীয়া মঞ্চ পাম সেয়াই হ'ল আমাৰ বিকাশ লাভ কৰিব পৰা বা আমি যিখিনি কৰিম তাৰ স্বীকৃতি আমাক এমৱে দিব 9 নম্বৰত আহিলে আটাইতকৈ ইম্পৰ্টেণ্ট পইণ্টটো পৃথিৱী ভ্ৰমণৰ সুযোগ কোনে দিব এমৱে দিব কাৰণ কিয় দিব আমি যদি সফলভাৱে কাম কৰি যাওঁ তেতিয়া তেওঁলোকে আমাক সহযোগ কৰি বিনা টকাৰে পৃথিৱী ভ্ৰমণ কৰাৰ এটা সুযোগ আমাক এমৱে দিব গতিকে আমি ভালদৰে কাম কৰিলে এমৱেত সকলো পাবৰ কাৰণে সুবিধা আছে আমি খালি সহযোগ কৰিলেই হ'ল আৰু এই সুবিধা বা সহযোগিতা কোনো ধৰণৰ জবত নাই আজিলৈকে মই শুনা নাই যে পৃথিৱী ভ্ৰমণ কৰিব পৰা এনে এটা জব আছে বুলি কাৰণ একমাত্ৰ আছে এমৱে ব্যৱসায় আমি ভালদৰে কৰিলে এই সুযোগ সুবিধা আটাইখিনি লাভ কৰিব পাৰোঁ এমৱে কোম্পানীটোৰ বিষয়ে জানো আহক এমৱে হৈছে পৃথিৱীৰ 1 নম্বৰ প্ৰত্যক্ষ বিক্ৰয় কোম্পানী যি 100+ দেশত বিস্তৃত হৈ আছে 1959 চনতে প্ৰতিষ্ঠা হৈছিল 60 ইয়াৰ্ছ এটা পুৰণা কোম্পানী যাৰ 8.8 বিলিয়ন আমেৰিকান ডলাৰ ব্যৱসায় এমৱে 800 পেটেণ্ট থকা সামগ্ৰী আছে আৰু 270টা সামগ্ৰীৰ পেটেণ্টৰ কাম চলি আছে যাৰ বাবে পৃথিৱীজুৰি 1000+ বৈজ্ঞানিকে অহৰহ সামগ্ৰীৰ গৱেষণা আৰু উন্নয়নৰ বাবে কাম কৰি আছে সমগ্ৰ পৃথিৱীজুৰি প্ৰায় 6300 একৰ মাটিত অৰ্গানিক ফাৰ্ম আছে যিসমূহ আমি কোনো ধৰণৰ পেষ্টিচাইড ইউজ নকৰাকৈ ব্যৱহাৰ কৰি আমাৰ কাষ্টমাৰলৈ কোম্পানীয়ে প্ৰেৰণ কৰি থাকে ভাৰতত এই কোম্পানীৰ বিষয়ে জানো আহক 1998 চনত ব্যৱসায় আৰম্ভ হৈছিল আৰু প্ৰথম বছৰত 100 কোটি টকাৰ ব্যৱসায় কৰিছিল বৰ্তমান ব্যৱসায় 2000 কোটি বৰ্তমান 172টা ওপৰত সামগ্ৰীয়ে ভাৰতত 119খন ঠাইত 150টা পিকআপ চেণ্টাৰ আছে লগতে 20000 পিন কোডত ডেলিভাৰী কৰে তামিলনাডুৰ মাদুৰাইত 600 কোটি টকা ব্যয়ৰ এটা সামগ্ৰী উৎপাদনৰ কাৰখানা আছে এমৱে সামগ্ৰীসমূহ ইয়াত 6 ধৰণৰ সামগ্ৰী আছে হেল্থ কেয়াৰ পাৰ্সোনেল কেয়াৰ হোম কেয়াৰ এমৱে কুইন স্কিন কেয়াৰ আৰু এয়াৰ পিউৰিফাই এই সকলো ধৰণৰ সামগ্ৰীসমূহৰ বিষয়ে আপোনালোকৰ মেণ্টৰৰ পৰা বিশদভাৱে জানি ল'ব আপোনালোকৰ সুবিধা হ'ব ইয়াত ইমান বহুলভাৱে বুজাই দিয়াত অকণমান সময়ৰ প্ৰয়োজন হ'ব গতিকে আপোনালোকৰ মেণ্টৰসকলৰ পৰা নিজে ভালদৰে জানি বুজি ল'ব পৰম্পৰাগত বজাৰ ব্যৱস্থাটো হ'ল 40% যিটো মূল্যৰ বস্তু আমি 100% দি কিনি আমি ব্যৱহাৰ কৰোঁ ইয়াৰ মাজৰ 60%টো ৰিটেইলাৰ হোলচেলাৰ ডিষ্ট্ৰিবিউটৰ CNF এডভাৰটাইজমেণ্ট এইসকলে মধ্যভোগী অৰ্থাৎ এওঁলোকক মধ্যভোগী বুলি কয় এওঁলোকে মাজতে এই 60% টকাটো লাভ কৰে কাৰণ আমি উপৰঞ্চিকৈ সেই 60%টো সেই মধ্যভোগীক দিওঁ যিটো বস্তুৰ দাম 40 টকা হয় আমি কাষ্টমাৰে 100 টকাত কিনি খাব লগা হয় কিন্তু আমাৰ এমৱে বিজনেছত সেইটো নাই আহক এমৱে বিজনেছৰ চিষ্টেমটো চাওঁ প্ৰত্যক্ষ বিক্ৰয় ব্যৱস্থাৰ লাভসমূহ ইয়াত সম্পূৰ্ণ ডিফাৰেঞ্চ আছে এমৱেত ট্ৰেডিশ্যনেলত 60%টো মধ্যভোগীয়ে পায় মিডলমেনে খায় আৰু আমাৰ ইয়াত সম্পূৰ্ণ আমি পাওঁ 60% পৰ্যন্ত লাভ বা সঞ্চয় কৰিব পাৰোঁ আমি মধ্যভোগী নথকাৰ বাবে অৰিজিনেল সামগ্ৰী পাব পাৰোঁ আৰু যিবিলাক আমি ডাইৰেক্ট এভিঅ'ৰ পৰা আহে আমি কাষ্টমাৰে ডাইৰেক্ট পাওঁ আমি কোনো ধৰণৰ মধ্যভোগীক টকা দিবলগীয়া নহয় আন্তঃৰাষ্ট্ৰীয় আৰু শ্ৰেষ্ঠ মানৰ সামগ্ৰী যিসমূহ আমাক সামগ্ৰী দিছে মই আন্তঃৰাষ্ট্ৰীয় অৰ্থাৎ ইণ্টাৰনেশ্যনেল বেষ্ট প্ৰডাক্ট আমি ইউজ কৰি আছোঁ ৱৰ্ল্ডৰ নাম্বাৰ 1 অৰ্থাৎ ৱৰ্ল্ড বেষ্ট কোম্পানীত আছোঁ আৰু ৱৰ্ল্ড বেষ্ট প্ৰডাক্ট ইউজ কৰি আছোঁ এমৱেত মানি বেক গেৰাণ্টি আছে কাৰণ 30% যদি আপুনি প্ৰডাক্ট ইউজ কৰে তৎসত্ত্বেও আপোনাক কোম্পানীয়ে যদি কোনো ধৰণৰ সুফল নাপায় আপুনি ঘূৰাই দিব পাৰে আৰু আপোনাক সম্পূৰ্ণ পইচা কোম্পানীয়ে ঘূৰাই দিব ব্যৱসায়টোৰ লগত জড়িত হ'ব পাৰে এনেদৰে PC গ্ৰাহক হিচাপে পঞ্জীয়ন কৰি 10% পৰ্যন্ত ৰেহাই মূল্যত সামগ্ৰীসমূহ পাব পাৰিব নাইবা ADR ADS এমৱে ডাইৰেক্ট ৰিটেইলাৰ এমৱে ডাইৰেক্ট সেলাৰ
খুচুৰা বিক্ৰেতা বা প্ৰত্যক্ষ বিক্ৰেতা হিচাপে প্ৰয়োজনীয় নথিপত্ৰসমূহ এডিআৰ বা এডিএছ হ'বলৈ হ'লে আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ কাৰ্ড, বেংক পাছবুক, ইমেইল, মোবাইল নাম্বাৰ এই সকলোখিনি আপোনাৰ থাকিব লাগিব। তেতিয়া আপুনি এডিআৰ বা এডিএছৰ কাৰণে আপুনি ৰেজিষ্টাৰ কৰিব পাৰে। নেক্সট আপোনালৈ কৃতকাৰ্যতা কেনেকৈ আহিব? লছৰ জৰিয়তে আহিব। আপোনাক যি স্পন্সৰ কৰিছিল তেওঁ আপোনাক BWW পৰা কোচিং এণ্ড মেণ্টৰশ্বিপ দিব, মোবাইল এপছ এণ্ড অনলাইন ৰিচোৰ্চ দিব, বিজনেছ এণ্ড কনফাৰেঞ্চ, অডিঅ' এণ্ড ভিডিঅ' ষ্ট্ৰিমিং আৰু লজিষ্টিক এই সকলোখিনি শিক্ষা দি আপোনাক অভিজ্ঞ কৰি ল'ব আৰু সকলোখিনি আপোনাক ট্ৰেইনিং দিব। ট্ৰেইনিং দিয়াৰ জৰিয়তে আপুনি কৃতকাৰ্যতা লাভ কৰিবলৈ সক্ষম হ'ব BWW জৰিয়তে। খুচুৰা ৰেহাইসমূহ খুচুৰা ৰেহাই 5% পৰা 10%, ব্যৱসায়িক ৰেহাই 7%, গ্ৰাহক বিক্ৰয় বোনাছ 10%, সৰ্বমুঠ হ'ব 22% পৰা 27% পৰ্যন্ত। নেক্সট আহিল পাৰফৰ্মেঞ্চ ইনচেণ্টিভ অৰ্থাৎ কাৰ্য সম্পাদন বোনাছ, সামগ্ৰিক বিক্ৰী কমিশ্যন 3% to 21%, নেতৃত্ব প্ৰদান কমিশ্যন 6%, গোট বিকাশৰ কমিশ্যন 1%, বৰ্ধন কমিশ্যন 2%, মুঠ 30% আপোনালোকে পাৰফৰ্মেঞ্চ ইনচেণ্টিভ পাব পাৰে। নেক্সট শ্লাইড চেলছ কমিশ্যন শিডিউল, চেলছ ভলিউম ইনক্লুডিং টেক্স, টিম পইণ্ট, মান্থলি কমিশ্যন, ইনকাম এপ্ৰক্স ডিপেণ্ডিং অন ষ্ট্ৰাকচাৰ। 20,000 যেতিয়া ভলিউম হ'ব আপোনাৰ টিমত তেতিয়া 200 প্ৰিভি হ'ব আৰু মান্থলি কমিশ্যন হ'ব 3% টু আপ টু 4,000। 60,000 যেতিয়া আপোনাৰ টিম ভলিউম বা নিজে কৰিব তেতিয়া আপোনাৰ টিম পইণ্ট ভেলু হ'ব 600, আপোনাৰ মান্থলি কমিশ্যন হ'ব 6% আপ টু 6,000 ৰুপিজ। 1,20,000 যেতিয়া টিম ভলিউম হ'ব আপোনাৰ প্ৰিভি হ'ব 1,200, 9% হ'ব আপ টু 11,000 আপুনি ইনকাম কৰিবলৈ সক্ষম হ'ব। আৰু 2,40,000 যেতিয়া টিম ভলিউম হ'ব আপোনাৰ প্ৰিভি হ'ব 2,400 আৰু আপুনি 12% আপগ্ৰেড হ'ব তেতিয়া আপোনাৰ ইনকাম হ'ব 20,000। আৰু 4 লাখ যেতিয়া আপোনাৰ টিম ভলিউম হ'ব তেতিয়া আপোনাৰ 4,000 প্ৰিভি হ'ব আৰু 15%লে আপুনি আপগ্ৰেড হ'ব তেতিয়া আপোনাৰ 41,000 টকা ইনকাম হ'ব। 7 লাখ যেতিয়া আপুনি কৰিব তেতিয়া আপোনাৰ 7,000 প্ৰিভি হ'ব তেতিয়া 18%লে আপগ্ৰেড হ'ব আৰু 66,000 মান্থলি ইনকাম হ'ব। আৰু 10 লাখ বিজনেছ যেতিয়া হ'ব আপোনাৰ 10,000 প্ৰিভি হ'ব আৰু মান্থলি কমিশ্যন হ'ব 21%, আপোনাৰ আপ টু আপুনি কমিশ্যন পাব 94,000 টু 1 লাখ পৰ্যন্ত, কম হ'ব পাৰে বেছিও হ'ব পাৰে। পটেঞ্চিয়েল ইনকাম অপৰচুনিটিজ আপোনাৰ উপাৰ্জনৰ সুযোগ, চিলভাৰ হ'লে আপোনাৰ 10 লাখ টকাৰ ব্যৱসায় থাকিব, আপোনাৰ ইনকাম হ'ব তেতিয়া 94,000 পৰ্যন্ত প্ৰতি মাহত। আৰু প্লেটিনাম বছৰি 15 to 18 লাখ টকা পৰ্যন্ত লাভ কৰিব। এমৰাল্ড 3জন প্লেটিনাম যেতিয়া আপোনাৰ ডাউনলাইনত থাকিব তেতিয়া আপুনি 3.24 লাখ পৰ্যন্ত প্ৰতিমাহ। আৰু ডায়মণ্ড হ'লে 6জন প্লেটিনাম আপোনাৰ ডাউনলাইনত থাকিব লাগিব তেতিয়া 8.5 লাখ পৰ্যন্ত প্ৰতিমাহে ইনকাম পাবলৈ সক্ষম হ'ব। এই ব্যৱসায়টো কেনেকৈ আৰম্ভ কৰিব? প্ৰথম এমৱে সামগ্ৰী ব্যৱহাৰ কৰিব, ইউজ দ্য প্ৰডাক্ট। দ্বিতীয় সামগ্ৰীসমূহ আদান প্ৰদান কৰি শ্বেয়াৰ দ্য প্ৰডাক্ট। তৃতীয় নেটৱৰ্কিং, অৰ্থাৎ এই তিনিওটাৰ যোগেদি আপুনি এমৱে ব্যৱসায় সম্পূৰ্ণভাৱে কৰিব পাৰিব। আৰু যেতিয়া আপুনি প্ৰডাক্ট ইউজ কৰিব নিশ্চয় আপোনাৰ লগৰ বন্ধু সম্পৰ্কীয়ক শ্বেয়াৰ কৰিবলৈ বিচাৰিব আৰু সেই শ্বেয়াৰ কৰি আপুনি এটা ধুনীয়া নেটৱৰ্ক বনাব পাৰিব আৰু ইনকামটো সম্পূৰ্ণকৈ পাবলৈ সক্ষম হ'ব। সফলতাৰ শীৰ্ষত আৰোহণ কৰা কেইগৰাকীমান ব্যক্তিৰ নাম জানো আহক। এওঁলোক হৈছে বহুত ডাঙৰ চাইণ্টিষ্ট আৰু আমাৰ লগত প্ৰডাক্টৰ গুণাগুণৰ নিৰ্ধাৰণ কৰিবৰ কাৰণে এওঁলোকে অহৰহ প্ৰচেষ্টা কৰি আছে দিনে ৰাতিয়ে। এওঁলোকক আমি ধন্যবাদ জনাইছোঁ। এই ব্যৱসায়ত এনে এজন ব্যক্তি জড়িত হৈ আছে নাছাৰ চাইণ্টিষ্ট আৰু তেওঁৰ ৱাইফ নাছাৰ নিউক্লিয়াৰ মেডিচিনৰ এডমিনিষ্ট্ৰেটিভ ডাইৰেক্টৰ আছে। এওঁলোক দুজন হ'ল কান্তি এণ্ড লতা গালা। এওঁলোক আমাৰ এমৱেত ওতঃপ্ৰোতভাৱে জড়িত হৈছে আৰু বাকী সকলো ওতঃপ্ৰোতভাৱেই আছে। এওঁলোকৰ সম্পৰ্কে আমি গুগলত চাৰ্চ কৰি
জানিব পাৰিম। নেক্সট শ্লাইডখনলৈ আহোঁ। আটাইতকৈ গুৰুত্বপূৰ্ণ শ্লাইডখন হ'ল নিউট্ৰিলাইট। নিউট্ৰিলাইট হ'ল ৱৰ্ল্ডৰ বেষ্ট ব্ৰেণ্ড প্ৰডাক্ট কোম্পানী আৰু আমি নিউট্ৰিলাইটৰ লগত সম্পূৰ্ণভাৱে MOৰ যোগেদি জড়িত হৈ আছোঁ আৰু প্ৰডাক্ট ইউজ কৰিছোঁ নিজৰ স্বাস্থ্যৰ কাৰণে, সদায় হেল্ডি লাইফ কটাবৰ কাৰণে প্ৰডাক্ট ইউজ কৰক আপোনালোকে। ইয়াত বিশদভাৱে ক'ব পৰা সুবিধাকণ নহ'ব কাৰণ প্ৰতিটো প্ৰডাক্টৰ এগেইনষ্টত বহুত দীঘল হ'ব। গতিকে আপোনালোকে মেণ্টৰ আপোনালোকৰ আপলাইন্সৰ লগত কথা পাতি প্ৰডাক্ট ট্ৰেইনিংসমূহ ল'ব আৰু প্ৰত্যেকে ইয়াৰ বিষয়ে বিশদভাৱে জানিব পাৰিব। নেক্সট শ্লাইডখনলৈ আহোঁ। আহিলোঁ MO ছেফটি কিট। এই সকলোখিনি ছেফটি কিট আপোনাৰ হেণ্ড চেনিটাইজাৰ হয়। আপোনালোকে এই 5 বিধৰ চেনিটাইজাৰ ইউজ কৰিব পাৰিব। সকলোখিনি পাৰ্চনেল গেম প্ৰটেক্টিঙৰ হয়। নেক্সট আজিৰ STP ইমানতে মই সামৰিব বিচাৰিছোঁ। শেষত এটা কথাই কওঁ, মানি ফ্ৰীডম, টাইম ফ্ৰীডম আৰু ফাইনেন্সিয়েল ছিকিউৰিটি আমি একমাত্ৰ পাব পাৰোঁ MO বিজনেছৰ জৰিয়তে। কোনো ধৰণৰ আমি চৰকাৰী জবত এইখিনি সুবিধা নাপাওঁ। গতিকে আপোনালোকে যিসকলে কাম কৰিম বুলি ভাবিছে সকলোৱে ওতঃপ্ৰোতভাৱে জড়িত হৈ কাম কৰি আগবাঢ়ি যাওক। ইয়াকে কৈ মই আজি STP অনুষ্ঠান ইয়াতে সামৰিছোঁ। অভাৰ টু হোষ্ট।